নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ মই আন এটি ভিডিঅ' লৈ আনিছোঁ আৰু এই ভিডিঅ'টো হৈ গ'ল ট্ৰু কলাৰৰ ওপৰত। আপুনি যদি ট্ৰু কলাৰ ব্যৱহাৰ কৰে সাৱধান হওক, আৰু তাতে স্পাই কেম আছে যাৰ দ্বাৰা আপোনাক আপুনি কাৰ লগত সংযোগ কৰি আছে চাই থাকিব পাৰে। গতিকে অধিক জানিবলৈ ভিডিঅ'টো চাওক। আৰু মই এটা মোৰ ৰিয়েল লাইফৰ ষ্টৰি কওঁ আপোনালোকক, শুনক। এজন মোৰ বন্ধু আছিল, তেওঁ নিশা 11টামান বজালৈকে, 10টামানৰ পৰা 11টামান বজালৈকে তেওঁ নিজৰ বন্ধুৰ লগত কথা পাতি আছিল। আৰু সেই সময়খিনিৰ ভিতৰতে তেওঁ বছে কল কৰিছিল, আৰু বছে কল কৰিলেও তেওঁ উঠোৱা নাছিল। তেনেকৈ কথা পাতি আছিল। আৰু ৰাতিপুৱাই তেওঁ যেতিয়া কামলৈ বুলি ওলাই গৈছিল, তেখেতৰ বছক লগ পাইছিল। আৰু লগ পাওঁতে বছে ক'লে যে তুমি এখন এপ্লিকেশ্যন লোৱা আৰু ইয়াত চাইন মাৰা আৰু ৰিজাইন দিয়া, এনেকৈ কৈ পেলাই ক'লে। আৰু ৰেজিগনেশ্যন পেপাৰ দিল, ৰেজিগনেশ্যন কৰিবলৈ কাৰণে তেখেতক এখন লেটাৰ দিলে আৰু তেখেতক চহী মাৰিব ক'লে আৰু উলিয়াই দিলে কামৰ পৰা। গতিকে এই কাহিনীটোৰ আঁৰত এটা কথা লুকাই আছে, এই ভিডিঅ'টোৰে কথা লুকাই আছে, মই আপোনালোকক ক'ব বিচাৰোঁ। এতিয়া মই যোনটো কথা ক'বলৈ গৈ আছোঁ, আপুনি চাব। আপোনাৰ ট্ৰু কলাৰটো যেতিয়া অন কৰিব, মোৰ ট্ৰু কলাৰ এপ্লিকেশ্যনটো মই অন কৰি দিছোঁ। অন কৰি দিয়াৰ লগালগ দেখিব পাইছে আপুনি বিভিন্ন ধৰণৰ মোৰ নাম্বাৰ আছে। আৰু ইয়াতে আপুনি দেখিব পাইছে, ইয়াতে চাওক, এইটো নাম্বাৰ আছে মুম্বাইৰ হয়। মানুহজনে ফোনটো চাইলেণ্ট কৰি থৈ দিছে, আৰু লাষ্ট 3 মিনিট আগত তেখেতে ফোনটো চলাইছিল। আৰু এটা চাওক, লাষ্ট চিন য়েষ্টাৰডে 12:03 আশীষ প্ৰজাপতি মোৰ বন্ধু হয়। আৰু তেখেতে যোৱা 12:03 12:03 তেওঁ লাষ্ট চিন চাইছিল। আৰু ইয়াতে যদি আপুনি এক্টিভ থাকে, তেতিয়া এপ্লিকেশ্যনটো অন কৰি থাকে, ট্ৰু কলাৰ এপ্লিকেশ্যনটো, তেতিয়াও ইয়াত ওলাই থাকে। গতিকে ইয়াত চাওক, লাষ্ট চিন য়েষ্টাৰডে ওলাই আছে। চবতে দেখাব, এইটো গ্ৰীণ কালাৰ ওলাই আছে, তেওঁ এক্টিভ আছে। আপুনি যদি ফোন কলো কৰি থাকে কাৰোবাৰ লগত, তেতিয়াও ইয়াত অনলাইন বুলি দেখাই দিব। আপোনালোকে মন কৰিব, আপুনি যদি চাব বিচাৰে। মোৰ ইয়াতো তেনেকৈ মই দেখা নাই কোনো ফোন কৰা। গতিকে মই আপোনালোকক ক'লোঁ, এই ইয়াতে চব এক্টিভ হৈ থাকে আৰু চব চাই থাকিব পাৰি ট্ৰু কলাৰ বা কোনে কি কৰি আছে আপোনাৰ কণ্টেক্টত থকা। গতিকে এই কেমেৰা, হিডেন কেমেৰাটো এইটো এটা হিডেন কেমেৰাই হৈ গ'ল। এই অপশ্যনটো আপোনালোকে কেনেকৈ কি কৰিব, সেইটো মই আপোনালোকক দেখাই দিছোঁ। সেইটো উদ্দেশ্যলৈ মই এই ভিডিঅ'টো বনাইছোঁ। আৰু আপুনি ট্ৰু কলাৰটো ইনষ্টল কৰি, আপোনাৰ ট্ৰু কলাৰ যদিও নাই তেতিয়াতো ভালেই। আৰু ট্ৰু কলাৰ যদি আছে, যদি ব্যৱহাৰ কৰে, তেতিয়া এনেকৈ চাই থাকিব পাৰিব। সেই চাব নোৱাৰা কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব, এই যোনটো ইয়াত ক্লিক কৰি দিব, তিনিডাল ৰুল পৰা আছে যে, তাত ক্লিক কৰি দিব। এইটো মোৰ ছেটিং হয়, মোৰ নাম্বাৰটো, ফোন নম্বৰ। আৰু মই ইয়াতে ছেটিঙত যাম। ছেটিঙত গৈ পেলাই ইয়াতে মই তলত আপুনি দেখিব প্ৰাইভেচি চেণ্টাৰ, ইয়াতে মই ক্লিক কৰি দিম। আৰু ইয়াতে প্ৰথম অপশ্যনটো যে দেখিছে আপুনি, এভেইলেবিলিটি, এই অপশ্যনটো মই বন্ধ কৰি দিম। এই অপশ্যনটো মই যেতিয়া বন্ধ কৰি দিম, তেতিয়া মই বেক হ'ম, বেক হৈ পেলাই তালৈ যাম। তেতিয়া আপোনালোকে চাব, ইয়াত মন কৰিব, ইয়াত তেনেকৈ অনলাইন বা কথা পাতি আছে বা য়েষ্টাৰডে যোৱাকালি চাইছে তেওঁ, তেনেকুৱা একো নেদেখায় ইয়াত। আপোনালোকে দেখিব পাৰিছে, মই ফাৰ্ষ্ট দেখাই আছোঁ। নাম্বাৰ কিছুমান ছেভ নাই, গতিকে সেইটো কাৰণে ফাৰ্ষ্ট দেখাই আছোঁ। কিছুমান ছেভ আছে, আৰু ছেভ থকা নাম্বাৰখিনি মই আপোনালোকক দেখাই দিছোঁ। ইয়াত চাব পাৰে। এতিয়া তলত কোনো দেখুওৱা নাই, মোকো চাব নোৱাৰে, ময়ো চাব নোৱাৰোঁ তেখেতলোকক কোন কোন অনলাইন আছে, কথা পাতি আছে বা এক্টিভ আছে, মই চাব নোৱাৰোঁ, আৰু তেখেতেও মোক চাব নোৱাৰে। গতিকে এইটোৱে হৈ গ'ল আজিলৈ ভিডিঅ'টো। আপুনি ট্ৰু কলাৰ যদি ব্যৱহাৰ কৰে,
আপুনিও যদি জব কৰে, আপোনাৰো যাতে চাকৰি বা বাচে, মই এইটোৱে বিচাৰোঁ। আৰু এই ভিডিঅ'টো তেনেকুৱা উদ্দেশ্য লৈ বনাইছোঁ। মই গতিকে আজিৰ ভিডিঅ'টো সমাপ্ত কৰাৰ আগত মই আপোনালোকক কথা কেইটামান কৈ দিওঁ যে মোৰ এই চেনেলটো যদি ভিডিঅ' আপোনালোকে চাই আৰু ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে চাই পেলাই লাইক কৰি দিব, আৰু যদি বেছি ভাল লাগে কমেণ্ট এটা কৰি দিব। মই আৰু লগতে ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে বেল বটনটো টাচ কৰি দিব, বেল আইকনটো টাচ কৰি দিব। তেতিয়া মই যেতিয়া ভিডিঅ' দিম তাৰ ন'টিফিকেশ্যনটো আপোনালোকে পাই থাকিব আৰু ভিডিঅ'কেইটা চাই থাকিব নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ থাকিল। নেক্সট ভিডিঅ'লৈকে আপোনালোকে অপেক্ষা কৰক। ধন্যবাদ।